কলেজ ওদালগুৰি টংলাৰ অলপমান দূৰত এই অঞ্চলটোত উচ্চ শিক্ষাৰ কাৰণে কোনো সুবিধা নাই সেইকাৰণে পানেৰী কলেজখন স্থাপন কৰা হৈছিল ইয়াৰ আমাৰ সচেতন মহল বা ৰাইজ মিলি পেলাই আৰু ইয়াত বহুতখিনি ছাত্ৰ ছাত্ৰী পঢ়ি আছে আমি এই কলেজখনৰ প্ৰভিন্সিয়েলাইজেশ্যন কাৰণে যথেষ্ট যিখিনি পাৰো চেষ্টা কৰি আছো আৰু যোৱাবাৰত ৰৈ গ'ল নেক্সট বাৰ যেটো প্ৰভিন্সিয়েলাইজেশ্যন হ'ব ইয়াত পানেৰী কলেজ আমাৰ যিখিনি লিষ্ট বনাইছে তাত সব ভাল ইম্পৰ্টেণ্ট এটা লিষ্টতে আছে গতিকে হৈ যাব মই এইটো আশা ৰাখিছোঁ আৰু ইয়াৰ লগে লগে যেহেতু ক্লাছৰুমৰ এটা অভাৱ আছিলে আজিৰ সময়তো তৰ্জা বেৰাত ক্লাছ কৰি আছে তো ইয়াত এটা ক্লাছ কৰাৰ কাৰণে 1 কোটি টকাৰ এটা বিল্ডিং দিয়া হ'ল ওপৰতো প্ৰভিজন আছে পিছত কৰিব পাৰিব আৰু এইবাৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰান্টত আমি আৰু 1 কোটি টকা এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ কাৰণে ইয়াত দিয়া হৈছে ইয়াৰ আজি আধাৰশিলা স্থাপন হ'ল আৰু এইটো নিৰ্মাণ হোৱাৰ লগে লগে এডমিনিষ্ট্ৰেটিভ বিল্ডিং আমাৰ ষ্টাফ য'ত বহে আমাৰ টিচিং নন টিচিং ষ্টাফ প্ৰিন্সিপাল ইয়াৰ লগতে ইয়াতো কিছুমান লাইব্ৰেৰী বা ক্লাছৰুম ওলাব গতিকে পানেৰী কলেজৰ অন্তৰ্গাঁথনিটো এটা লেভেলত আহি গ'ল আৰু প্ৰভিন্সিয়েলাইজেশ্যন হৈ গ'লে আৰু তেখেতসকলৰ সমস্যাটো স্থায়ীভাৱে সমাধান হ'ব